নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই আৰু আশা কৰোঁ নিশ্চয় আপোনালোকৰো ভাল। আৰু আজি দেওবাৰ, সেয়েহে আমি লগৰ কেইজনীমান মিলি অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। কিন্তু ক'ত যাম আৰু কিয় যাম জানিবৰ বাবে চাই থাকক আমাৰ ভিডিঅ'টো। আমাৰ পাচলি বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি বিচাৰি আহিছোঁ গাহৰি মাংস। আমি পাই গ'লোহি মাংসৰ দোকান আৰু ইয়াত মাংস নাই, শেষ হৈ গ'ল। এতিয়া দাদাজনে লগৰ এজনলৈ ফোন কৰি মাংস ঠিক কৰি দিছে। তাকে এজন দাদা আমাক গাহৰি মেনেজ কৰি দিছে। আপুনি আনক লাগিছিল মাংস বিচাৰি অভিযান। আৰু আমি ইমান ৰ'দত মাংস বিচাৰি আহিছোঁ চিলাপথাৰ পুলিচ ষ্টেচনৰ ওচৰতে। গাহৰি মেনেজমেণ্ট হেনো বেছিকৈ 10 টকাটো বেছিকৈ ঘূৰাই দিছে আমাক মৰমত মটন খাবলৈ। তাকো টেঙা মটন খাব দিছেনে? অঁ, এই দাইজনে দিছে আমাক টেঙা মটন খাবলৈ দিছে। মাংসলৈ ঘূৰি গৈ আছোঁ আৰু ন, মাংসলৈ এতিয়া ঘৰলৈ এতিয়া বনাই মেলি যাব লাগিব। যাওঁতে চাগে দেৰি হ'ব। মেডিকেল ৰোডৰ দিনৰ ভাগত চব মানুহ, ৰ'দ কিমান চোকা। এয়া চব্জি কাটি আছে, চব্জি কটা মানুহ বেলেগ, আমি খাম কাটিব দিছোঁ বেলেগ। কোৱা এতিয়া এইফালে ইয়াত আছে ভাত আমি চব বনাই মেলি লৈ যাম, তাত গৈ পূৰা খামগৈ। এইফালে কাটি দিয়া হ'ল আলু আৰু ৰঙালাও, এইফালে মাংস, গাহৰি খোৱা মজাই বেলেগ। এই কওক ভাত গেছত আৰু চব্জি জুইত, খাই বহুত ভাল, সোৱাদে বেলেগ হয় নাই? জুইৰ সোৱাদে বেলেগ। আৰু এইটো কাম মিছ কৰিছোঁ। কি সৌভাগ্য এইটো মুহূৰ্ততে মাইনুক মানে কৈছোঁ তোক বহুত মিছ কৰিছোঁ। এতিয়া দিছে হালধি। অঁ, ইয়াত আগতে দিয়া হ'ল জিৰা, পিঁয়াজ আৰু জলকীয়া। এতিয়া দিলে হালধি। একদম বেছি মছলা দি নাখাওঁ মানে দেউলীয়া পাৰ্টি, পইচা নাই মানে হেৰি মেনেজ কৰিবলৈ, সেইকাৰণে মানে মছলাটো কমকৈ দিয়া হৈছে। দেউলীয়া পাৰ্টি ঘৰৰ পৰা কিনি অনা নহয়, ঘৰৰ পৰা লৈছোঁ। দি দিয়া হ'ল মাংস। তোমাৰ ভৱিষ্যত আছে, ইমান সৰহকৈ চব্জি বনাব পাৰিছা। খাই চাবা, যেতিয়া ধোপাবলৈ গোন্ধালে আৰু কৈ পিনি আমি একদম এইখিনি অলপ আনি পিনি খাই পিনি হেৰি খাই থাকিম অলপ টাইমৰ কাৰণে থাকি দিবা। ঢাকি দিওঁ। এখন বিয়াত ডাঙৰ ঢাকনি এতিয়া ঢাকি দিয়া কৰি দিয়া হৈছে, আজৰি। এতিয়া ৰান্ধনি আকৌ বেলেগ ট্ৰেন্সফাৰ, এতিয়া এজনী পষ্টিংটো তেখেত গ'ল। এয়া আমি ওলাই গ'লোঁ, আমাৰ এইবোৰ বস্তু এতিয়া আমি ইয়াত ঢালি দিয়া যাব। এইখিনি অকলে খাবা নেকি? এই কুকাৰ অকলে খাবা? ভালটো আছিলে কিন্তু মানুহবোৰ যে ইমান দেৰি কৰিছে আহোঁতে ন। আমি গাহৰি ক'ৰ পৰা আনিছোগৈ বুলি ভাবিছে। আমি ওলাই গ'লোঁ আৰু এইফালে এনেকৈ দেখোন উৰি এইফালে আৰু এইফালে হাই হেল্ল' কিবা এটা সঞ্জংঘাট ফটো মাৰা মানে মই এইফালে বুটলি আজৰি। আমি আজি বহুত দিনৰ পৰা মানে আৰু কাঞ্চনজংঘা যাম, এনেই অকণমান ওলাই যাম বুলি ভাবি আছিলোঁ। সেইকাৰণে চব ওলাই আহিছোঁ দেই, মোৰ ফ্ৰেণ্ডবিলাক চব ওলাই আহিছোঁ ছানডে কাৰণে। আজি এনেই আৰু আৰু এয়া আছিলে জেচমিন, তাইও হেনো ইউটিউব চেনেল খুলিব আৰু ব্লগ বনাব। আৰু আজি অকণমান তাই ট্ৰাই কৰি চালে আৰু আজিৰ ভিডিঅ'টোৰ প্ৰায়খিনি ভিডিঅ' জেচমিনে কৰিছে। আমি আজি ক'লৈ গৈ আছোঁ কৈ দিয়া তোমালোকে। জেচমিন খুই আমাৰ যে কণমানি কেইজনীয়ে কুকুদাং কৈ আছিলে, সেইকাৰণে লৈ আহিছোঁ আজি দেই। গোলাঘাট নামিব লগা আছে নি? কোনোবা নামিব পাৰে।
লগৰ যায় এইফালে এখন মাইহাং হোটেল আছে মাইহাং ৰেষ্টুৰেণ্ট আছে সোমাই যাব পাৰিব সেয়াত আপোনালোকে আগবাঢ়ি গৈছিলে হা মানে তলৰ ৰাস্তাতে যাব লাগে আৰু সেইকাৰণে গাড়ীখন বেক কৰি আছে ওলাইছিলা ওলাইছে নেকি গ'লে দিম এখন আকৌ গাড়ীখন আহি গ'ল আমি যাব লওঁতে আৰু দেই মানচিনা হৈছে কথাটো লিজাই চিনি পাই ৰাস্তা গম পাইছো মই কথাটো লিজাই চিনি পাই আমি বগীবিলৰ আমি আগতে মানে যোনটো ঘাটলৈ যায় ন সেই ৰাস্তাটোদি আহি আছো ইমান ৰাস্তাটো বেয়া হৈছে মানে যোনটো বগীবিল দলং উঠে নতুন ৰাস্তাটো নহয় তাৰ তলত মানে তলেদি যোৱা ৰাস্তাটো আৰু এইটো এইটো চান নেকি এইটো মেনেকা মই আকৌ কিবা লাইট বুলি ভাবি আছো বাই গ'লোহি আৰু গাড়ীৰ ভিতৰৰ পৰা চাওক বেলিটো নেমু আৰু ইয়াত আছে এইবোৰ আছে অ'কে অ'কে চলো আৰু আছে বলো পাতিখন পাৰা আৰু হেৰি মোৰ মই বহা চিটটোত এখন পাতি আছিলে এইটো পানীটো লৈ লোৱা লিজা পানীটো লৈ লোৱা তুমি গৰুবোৰে ইয়ালৈ কি কৰিবলৈ আহে ডেটিং মাৰিব আহে নেকি গৰুৱে লেটিন কৰি থৈছে আৰু অকণমান চুইলে ভাল হা তই এখন আনিছিল ন তই পাতিখন কি কৰিলি যোৱা না আনাগৈ কৈছিলো নহয় ধুনীয়াকে হেৰি কৰি পিনি যি টি কৰি পিনি তোৰ ভিডিঅ'টো আকৌ বনাবলৈ কৰি দিম আকৌ সেইটো কথা য়েছ সেনেকৈ আৰু কি কি আছে দলিয়াই যাবা তাৰ ওপৰত পাতিখনৰ ওপৰত আৰু মানুহ দলিয়াই লাগে এতিয়া আহি পাই গ'লো বগীবিলৰ আমি এতিয়া মথাউৰিত আছো আৰু এইফালে আমাৰ ভণ্টি টেঙা খাই আছো পলি আৰু এইফালে আমাৰ শ্ৰীমতী গাধৱী আৰু এইফালে শ্ৰীমতী গাধৱা নাই ভালকে কোৱা এইফালে আমাৰ মাধৱী আৰু এইফালে মাইনু আৰু এইফালে লিজা এইজনী আমাৰ সীমা তেওঁ এই বছ কাম আৰু চেহেৰা গম পাইছে আৰু এইফালে অকণমান চিধা হৈ দিয়া ছোৱালীজনী এইফালে আমাৰ জেচমিন নমস্কাৰ আমাক আজি লৈ অহা মানুহজন হৈছে এখেতৰ হাজবেণ্ড এখেত গৈছে গাড়ীখন পাৰ্ক কৰিবলৈ তো আহি আছে আহিলে আপোনালোক দেখাই আছো লগোৱাই নাই এইটো লগাই মাৰ্কেটত নতুনকৈ ওলাইছে দেই এইটো নাচিবলৈ জেগা বেছিকৈ লাগে অকণমান লগ পাবলৈ মানে আমাৰ সময় নাই ন কথা পাতিবলৈ টাইম নাই লগ পালেও আহিলি গলি খালি তেনেকুৱা হয় কিন্তু আজি সেইকাৰণে আমি আজি অকণমান ওলাই আহিছোঁ অকণমান মুকলিকৈ বহি কথা পাতিম বুলি সকলোৱে মানে ব্যস্ত ইজনে সিজনক মাত মাতিবলৈ ক'বলৈ সময় নাই তো আজি আমি ওলাই আহিলোঁ এইকেইজনী আৰু আজি আমাৰ খোৱাৰ বস্তু এইবিলাক গাহৰি একদম স্পেচিয়েল আৰু এইফালে আমাৰ চালাড কাটি ৰেডি আৰু এজন আহিবলৈ আছে গতিকে আমি তেখেতৰ কাৰণে ৰৈ আছোঁ আমাৰ এই জেচমিন বাইদেউৰ হাজবেণ্ড আমি এতিয়া আছোঁ আৰু আমি এতিয়া ইয়াত খাই বৈ আমি এতিয়া ওলাই যাম ইয়াৰ পৰা কাঞ্চনজংঘা তো আমি এতিয়া খাই বৈ আমি কাঞ্চনজংঘালৈ গৈ আছোঁ তো আপোনালোকেও চাই থাকক আৰু আমাৰ লগত বলক কাঞ্চনজংঘা যেনেকৈ আহিছিলোঁ তেনেকৈ বহা দেই গেজু একদম নচলিব হা
আমি বহিম পিছত এনজয়টো অলপ বেছি হ'ব আৰু এগৰাকী আগতহে বহে পিছত নোৱাৰে খানা খোৱা জেগাৰ পৰা কাঞ্চনজঙ্ঘা বগীবিল পাৰ হৈ কাঞ্চনজঙ্ঘালৈ গৈ আছো আমাৰ লগতে আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো ব'লক তেন্তে আমাৰ লগত কাঞ্চনজঙ্ঘা ঐ মই ক'ত বহিম হা মই ক'ত বহিম আৰু এয়া হৈছে নিশাৰ বগীবিল আৰু এই নিশাৰ বগীবিলৰ সৌন্দৰ্য সঁচাকৈয়ে অপূৰ্ব